रात का कितना बजा अभी टाइम? 12:30 बज रहा है। हमारा ड्यूटी है इधर में, यहाँ पे ड्यूटी है, यहाँ पे है। ड्यूटी है। हाँ, आप घूम रहा है? हम घूम रहा है। घूम रहा है। हम लोग को रात में आप उठाए हैं। क्यों मार रहा है? একো কৰা নাই আপুনি আহি পেলাই কিয় মানুহক মাতি আছে? सर हम आपके घर में गए, वहाँ में गए ना बोलने के लिए। এই হাত নলগাব। কি আপুনি মোক মাৰিব? আপুনি মোক মাৰিব। কিয় মাৰি আছে আপুনি? কিয় মাৰি আছে আপুনি? ও মাৰি আছে কি? চল মেরে দাঁত কি কৰি আছে? হ্যাঁ শুন এই पब्लिक को क्या मारिब पुलिस जाए राति 12टा बजे क्या हुआ কাবার ঘর কার পৰা দৰমহা পায়? আমাৰ পৰা দৰমহা পায়, আমি তাক দৰমহা দিওঁ। সি গৈছে, গৈ পেলাই ঘৰত যদি চাইছে, তাৰপিছতে মাতি আছে, মাতি পেলাই কৈ আছে যে তোৰ বাপেৰে আহিছে। তাৰপিছতে মই আৰু দৰ্জা খুলি পেলাই ওলাৰ পিছতে আৰু সি আৰু কি কয় ৰাইফলটো পূৰা লৈছে, লৈ পেলাই কৈছে গুলি কৰি দিম বোলে, হাল্লা নকৰিবি, গুলি কৰি দিম, তোৰ বাপেৰে আহিছে এতিয়া। তাৰপিছতে গৈ পেলাই মই আপুনি এইবিলাক নকৰিব, আপুনি ডিউটি আছে ওপৰত, আপুনি তলত কি আমাৰ ঘৰত কিয় আহিছে এনেকৈ মই ক'লোঁ। তাৰপিছত সি আৰু বেছিকৈ আৰু একেবাৰে গুলিয়াকৈ জোকাই ওলাই লৈ পেলাই মানে গুলি মাৰিয়েই দিব, আমাক তিনিটাকৈ মাৰি দিব, কৈছে কি ইয়াতে মাৰি পেলাই থৈ দিম বোলে বেছি হাল্লা কৰিলে। মানে বেয়া ভাষাৰে বহুত বেয়াকৈ কৈছে। তথাপিও মই তাক বুজাই আছোঁ, দাদা আপুনি এনে নকৰিব, এনেকৈ নকৰিব। সি নুশুনেই। তাৰপিছত ছাৰে গৈ পেলাই ছাৰক মাতিবলৈ দিছোঁ, ল'ৰাটো কৰণক। তাৰপিছত মই মাতিবলৈ দিছোঁ, মাতাৰ পিছতে সি দৌৰি আহিছে, তাক আহিব নিদিয়ে যেতিয়া আৰু মই কৈছোঁ নাই বাবা তই যা, দৌৰি যা, নহ'লেতো আমাক ইয়াক মাৰি পেলাব, যা তই যা। তাৰপিছত অফিচাৰক গৈ পেলাই মাতি আনিছে, আনি পেলাই তাৰপিছত ছাৰে গৈ পেলাই লাহেকৈ গৈ পেলাই পিছফালৰ পৰা ৰাইফলটো লৈছে, লোৱাৰ পিছতে আৰু ল'ৰাটোকো মাৰিছে, মোকো মাৰিছে, আৰু বেয়াকৈ বহুত বেয়াকৈ ব্যৱহাৰ কৰিছে আমাক। আপোনালোকক মাৰধৰ কৰিছে? মাৰিছে, ইয়াতে মাৰিছে, এই ল'ৰাটোক মাৰিছে। তাৰপিছত তাইকো গালি পাৰি আছে। মদ খাই আছিলে নেকি? মদ খাই আছিল। আগে পিছে তেনেকুৱা কৰে নেকি? আগে পিছে আগতে আগদিনাখনে তাৰ 2 দিনমান আগতে এটা পাগল আছিলে, পাগলী মহিলা, এই ফিল্ডতে থাকে, তাক মানে এনেকৈ মাৰিছে, পূৰা একদম কাপোৰ কানি নোহোৱা কৰি দিছে তাক, এনেকৈ মাৰিছে, একে পূৰা ভৰি চৰি একে তেজ ওলাই দিছে তাক, এনেকৈ মাৰিছে। তাৰ পিছদিনাখন কালি গৈ পেলাই আমাৰ ঘৰতে সোমাইছে। ঘৰৰ ভিতৰত এনেকুৱা আপোনালোকে এফআইআৰ দিব এতিয়া? দিম।